আপোনালোকে বন্ধ কৰি দিছে মৰাপাট বজাৰ, কি ক'ব, কিয় এনে পৰিস্থিতি হৈছে? তাৰমানে মৰাপাটবিলাক আমি হ'লোঁ বেপাৰী মানুহ, আমি মৰাপাটবিলাক কিনি আমি য'ত দিওঁ তেওঁলোকে আমাৰ পৰা কিনি নলয়। এতিয়া তেওঁলোকৰ সেই কিবা আমাৰ অসমৰ পৰা গাড়ীবিলাক যাবলৈ দিয়া নাই, কিবা চৰকাৰৰ কিবা হৈ আছে, কিবা হেৰি হৈ আছে, এইবিলাক চৰকাৰে বুজি পায় বা তেওঁলোকে বুজি পায়। গতিকে আমি যে মৰাপাটবিলাক কিনিম, আমি কিনি নি ক'ত দিম? যদি তেওঁলোকে আমাৰ পৰা কিনি নলয় তেতিয়াহ'লেতো মৰাপাট কিনিব নোৱাৰিম। যাৰ কাৰণে আজি আমি মৰাপাটবিলাক আমি কিনা আমি বন্ধ ৰাখিছোঁ। যে এতিয়া এই মৰাপাটবিলাক আমি কিনা বন্ধ কৰাৰ কাৰণে কৃষকসকলৰ এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। গতিকে এইখিনিয়ে মোৰ কথা। গতিকে এইখিনিৰ ব্যৱস্থাটো চৰকাৰে অনতিপলমে কৰিব লাগে, যাতে মৰাপাটবিলাক বিক্ৰী কৰিব পাৰোঁ, কৃষকসকলে যাতে ইয়াৰ পৰা সকাহ পায়, এইখিনি আমাৰ আবেদন। আপোনালোকৰ এই যদি দাবী মানি নলয় চৰকাৰে, তেতিয়া পৰৱৰ্তী আপোনালোকে কি কৰিব বুলি ভাবিছে? তেতিয়াহ'লে আমি আৰু কিনি আমি কি কৰিম? আমিতো আৰু কিনা বেচা কৰিব মানে আল্টিমেটলি যায় কৃষকৰ ওপৰত তেতিয়া প্ৰেছাৰটো পৰি যাব, তেতিয়া কৃষকসকলে মৰিব লগা হ'ব। গতিকে কৃষক যদি জীয়াই নাথাকে তেতিয়াহ'লে আমি কেনেকৈ আমি জীয়াই থাকিম? আমি বেপাৰী কেনেকৈ জীয়াই থাকিম? আমি ৰাইজ কেনেকৈ জীয়াই থাকিম? চৰকাৰ কেনেকৈ জীয়াই থাকিব? গতিকে সদায় সকলো সময়তে কৃষকক এটা অগ্ৰাধিকাৰ দিব লাগে, তেওঁলোকৰ উপযুক্ত ফচলৰ দাম দিব লাগে, তেওঁলোকে উপযুক্ত মূল্য পাব লাগে। তেওঁলোকে যদি আহি সেইবিলাক মূল্যবিলাক যদি তেওঁলোকে নাপায় তেতিয়াহ'লে কৃষকবিলাকে খেতি নকৰে, খেতি নকৰিলে আমি কেনেকৈ চলিম? হয়, আজি আপুনি মৰাপাট বিক্ৰী কৰিবলৈ আহিছে হাউলি বজাৰত, কি এই অৱস্থা দেখি কি ক'ব? আমি মৰাপাট বজাৰত আনিছোঁ, বেপাৰীবিলাকে নলয়, আমি কি কৰিম? আমি গৃহস্থ হৈ আমি কাৰ ওচৰত বিক্ৰী কৰিম? এই খেতি বাতি ইমান দুখ কষ্টেৰে কৰি আৰু সেই বজাৰত আনি বিক্ৰী কৰি এই বেপাৰীবিলাকে যদি নলয় আমি কি কৰিম? আপোনালোকে সেইকাৰণে আমাক অলপ সহযোগ সুবিধা কৰি দিয়ক। আমি কাৰ ওচৰত বিক্ৰী কৰিম? ইমান কষ্ট কৰি হাল বাই এই খেতি বাতি কৰি বজাৰত আনছোঁ, বজাৰত যদি বেপাৰীবিলাকে নলয় আমি কাৰ ওচৰত বিক্ৰী কৰিম? এইখিনিয়ে আমাৰ চৰকাৰৰ ওচৰত আবেদন জনালোঁ। মৰাপাট ব্যৱসায়ৰ লগত জড়িত আৰু বৰ্তমানে কি সমস্যাৰ সন্মুখীন হৈছে এই বিষয়ে জনাব। হয়, প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ অঞ্চলৰ সুখ দুখৰ খবৰ প্ৰচাৰৰ কাৰণে। যি হওক, মই মৰাপাট ব্যৱসায়ীৰ লগত মোটামুটি 15 বছৰ হ'ল জড়িত। আজি কৃষকসকলে মূৰৰ ঘাম মাটিত পেলোৱাই যি শস্য উৎপাদন কৰে তাৰ ভিতৰত আমাৰ হাউলি অঞ্চলৰ অন্যতম হ'ল মৰাপাট। আজি মৰাপাটসমূহ বজাৰত আনি বিক্ৰী কৰিব পৰা নাই। তাৰ এটাই উদ্দেশ্যটো হ'ল আমি গৃহস্থৰ পৰা কিনি ক্ৰয় কৰি যিসকল ব্যক্তিৰ ওচৰত মৰাপাট বিক্ৰী কৰোঁ তেওঁলোকে আকৌ য'ত বিক্ৰী কৰে সেই ঠাইলৈ মৰাপাট পঠিয়াব পৰা নাই। অসমৰ বাহিৰত বিশেষকৈ আমাৰ অঞ্চলৰ পৰা মৰাপাটসমূহ পশ্চিমবংগলৈ ৰপ্তানি হয়। এতিয়া পশ্চিমবংগত মৰাপাট পঠিয়াব পৰা নাই। যিসমূহ গেট আছে, শ্ৰীৰামপুৰ বা বক্সিহাট, দুটা গেট আছে, গেট দুখনেদি গাড়ী পাৰ হৈ যাব দিয়া নাই। চৰকাৰে কিবা টেক্স বা কিবা টকা চিণ্ডিকেটৰ নিচিনাকৈ লগাইছে বুলি শুনিছোঁ। গাড়ীসমূহ ৰৈ আছে, বহুদিন হ'ল যাব পৰা নাই। গতিকে আমাৰ যিসকল খৰিদ্দাৰ আছে, আমাৰ পৰা যিসকলে কিনে, তেওঁলোকে আমাৰ পৰা বৰ্তমান মৰাপাট ক্ৰয় কৰিবলৈ ইচ্ছা কৰা নাই। তেওঁলোকে আমাক মানা কৰি দিছে যে মৰাপাট নতুনকৈ নিকিনিব, তেওঁলোকৰ হয়তো ঠাই নাই, পঠিয়াব পৰা নাই। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো বহুত অসুবিধা হৈ গৈছে, যাৰ কাৰণে আমি গৃহস্থৰ পৰা নিকিনিবলৈ সিদ্ধান্ত লৈছোঁ, যিহেতু আমি পইচা পোৱা নাই বা আমি বিক্ৰী কৰিব পৰা নাই। সেই ক্ষেত্ৰত আজি গৃহস্থই বজাৰত মৰাপাট আনিছে, বহুতখিনি মৰাপাট আনিছে, কিন্তু গৃহস্থই বিক্ৰী কৰিব পৰা নাই বা আমি ইমান সময়লৈ কোনো 1 কেজি মৰাপাট কিনিব পৰা নাই। গৃহস্থসকলৰ যথেষ্ট অসুবিধা হৈছে। গৃহস্থসকলৰ তেওঁলোকৰ পুঁজি সাধাৰণতে উৎপাদন কৰা শস্যৰ ওপৰতে নিৰ্ভৰ কৰে। বহুতৰে বহু ধৰণৰ বাজেট থাকে, তেওঁলোকে আজি মৰাপাট বিক্ৰী কৰিব নোৱাৰে, মূৰে কপালে হাত দিব লগা হৈছে। এইখিনিয়ে।